ঐ দোষ, আজিকালিতো খবৰে নাই, চাকৰি পাই আৰু ডাঙৰ মানুহ হৈ গ'লি। এই নাই অ' একদম টাইমেই নোপোৱা হ'লোঁ খবৰ খাতি ল'বলৈ তহঁতৰ। একদম চাকৰিত বিজি হৈ গ'লোঁ আৰু। ঐ আগতে মনত আছেনে হোষ্টেলত থকা দিনবোৰৰ কথা? আছে আকৌ কেলৈ নাই। ঐ আমি যে হোষ্টেলত থাকোঁতে এই ইনাহেঁত আছিলে যে মীনাহেঁত, আমাৰ হোষ্টেলৰ মুখে আগে যায় যে তই যে সদায় একদম সিহঁতক চাবলৈ ৰখি থাকোঁ আগফালে, মনত আছেনে নাই? সেই তইহে চাই পেলাই ৰখি থাকোঁ আগফালে ওলাই মোৰ কথা ক'বলৈ আহিছ এতিয়া। বৰ ধুনীয়া আছিলে দেই, সদায় চাবলৈ মন গৈ থাকে। এতিয়া বা ক'ত আছে বা কালৈ বিয়া হ'ল, বা আমিতো আৰু এতিয়া বিয়া পতাই নাই, পাতিবলৈ বহুত দিন আছে। মই আৰু সেইকাৰণে সোনকালে পাতি ল'লোঁ আৰু তহঁতি থাক আৰু তেনেকৈ। তোৰ চাকৰি আছে তই পাতিবি, আৰু আমি বেকাৰ ক'ত পাতিব পাৰিম। আকৌ আগৰ দিনবোৰ আহি যোৱাহেঁতেন, আকৌ কলেজত যাব পোৱাহেঁতেন, হোষ্টেলৰ কি আড্ডাবোৰ। অঁ ৰাতি যে বাদাম কেইটামান আৰু মাল লৈ হোষ্টেলত চব বহি যাওঁ যে আমি আগতে। সেইবোৰ দিনেই ভাল আছিলে দেই। আজিকালি ইমান ব্যস্ত, কেলৈনো ডাঙৰ হ'লোঁ, কেলৈ আকৌ আগৰ দিনবোৰ ঘূৰি নাহে, সেইটোৱে ভাবোঁ আৰু। চাওঁ বুজিছ, বহুত দেৰি হ'লে ইপিনে তাইও চাগে বাট চাই আছে বোলে, নহ'লে গালিয়ে খাব লাগিব আৰু ঘৰত। ব'ল আৰু